গীতিমণি বৰা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ কাজিৰঙাৰ মানডুলৈ। মানডুৰ এয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। যিহেতু আমি ইয়াত থাকিবলৈ অহা নাই, অকণমান খন্তেকৰ কাৰণে ফুৰিবলৈ আহিছোঁ। আৰু সেইকাৰণে আমি এয়া চাওক, ইয়াত খেলা ধূলা আছে। এইফালে গুচি আহিছোঁ। বহুত ধুনীয়া ঠাই। বন্ধুক লৈ এই বেলুনকেইটাত লগাব পাৰিলে পিছে। মই আজি বহুত দিনৰ আগতে ইয়ালৈ আহিছিলোঁ, কিন্তু ইয়াৰ এনেকৈ খেলা ধূলা কৰিবলৈ নাছিলে। আজি সেইকাৰণে ভাবিলোঁ আকৌ এবাৰ আপোনালোকৰ মানডুৰ পৰিৱেশ দেখাওঁ। এয়া চাওক, এয়া আমাৰ ককায়েক ভায়েকে ধুনীয়াকৈ ধেনুকাৰ লৈ মাৰিছে। চাওঁ বাৰু কোনটো মাৰিলানে। আপোনালোকে আমাৰ বেটাক দেখিছে, আৰু এয়া হ'ল মোৰ ভতিজা। এইফালে চাই দিয়া। সকলো ৰাইজ ফটো মাৰিবলৈ সাজু। আজি আপোনালোকক দেখাইছোঁ এয়া ভাইটি আৰু এইফালে বোৱাৰী। এইফালে চোৱা। হয়, আৰু আমাৰ এয়া এইজন। চহৰৰ কিছু কোলাহলৰ পৰা আঁতৰি আজি আবেলিটো প্ৰকৃতিৰ লগত উপভোগ কৰিবলৈ আহিলোঁ। আৰু এয়া চাওক, পৰিৱেশ ইমান ধুনীয়া ইয়াৰ। সৰুটো এটা পাহাৰ, আৰু এয়া ধুনীয়াকৈ ইমান ধুনীয়া ফুল আছে। ধুনীয়াকৈ থাকিবলৈ ঠাই আছে। এয়া প্ৰকৃতি পৰিৱেশৰ লগত কেতিয়াবা যদি থাকিবলগীয়া হয়, তেতিয়াহ'লে ইয়ালৈ আহিব পাৰিব। আজি আপোনালোকক মই এয়া মানডুৰ পৰিৱেশ দেখালোঁ। চাই কেনেকুৱা পালে জনাব। আৰু মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে, মোক এনেকৈ আগবঢ়াই লৈ যোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈ।